কেতিয়াবা ঘৰত যেতিয়া মাছ মাংস একো নাথাকে আপোনালোকে এই ধৰণে বনাই খাই চাবচোন। মই আজি দাইলতে ভাতকেৰেলা আৰু আলু এই ধৰণে চাউলৰ লগতে মিলাই দিছোঁ আৰু এই কাপোৰখনত দাইল অলপমান তিয়াই থৈছিলোঁ আৰু দাইলখিনি এনেকৈ এখন কটনৰ কাপোৰ হয়, এখন পাতলা কাপোৰ হয়, কাপোৰখনে বান্ধি পেলাই এইখিনি মই ভাততে কুকাৰটোতে বহাই দিম। দি পেলাই এই ধৰণে মই ঢাকনখন বন্ধ কৰি পেলাই গেছটো অন কৰি পেলাই আৰু তাতে মই দি দিছোঁ। দি পেলাই এতিয়া আজি যেতিয়া নিৰামিষ হয় আপোনালোকে এই ধৰণে ভাততে দি পেলাই খাব। আৰু দি পেলাই এতিয়া দাইলৰ মই এখন পিটিকা বনাম, ভাতকেৰেলা আলু পিটিকা বনাম আৰু দাইলো বনাইছোঁ বেলেগকৈ। এই ধৰণে আজি নিৰামিষ হ'লে মানে কি খাওঁ কি নাখাওঁ লাগে। আৰু এই ধৰণে ভাতকেৰেলা পিটিকি আপোনালোকে খাইছেনে? বহুত টেষ্টি লাগে আৰু এইখিনি দাইল খুব ধুনীয়াকৈ সিজিছে। এই ধৰণে আপোনালোকে কাপোৰত বান্ধি পেলাই এনেকৈ দিব। দি পেলাই তাতে নিমখ দিছোঁ আৰু অলপমান পিঁয়াজ মানে মই ভাজি দিছোঁ আৰু কেঁচা মিঠাতেল দিছোঁ, দি নৰসিংহ পাত দি পেলাই এই ধৰণে ভাল ধৰণে নিমখ দি সানিছোঁ। সানি পেলাই এয়া দাইলৰ পিটিকা আৰু এফালে এয়া দেখিছে আলু আৰু এয়া ভাতকেৰেলা। এই ধৰণে পিটিকা কৰি খাম আজি। যেতিয়া মাছ মাংস নাথাকে এইদৰে খাই বহুত টেষ্টি লাগে। মই কেতিয়াবা প্ৰায় এই ধৰণে বনাই থাকোঁ। ইয়াত কেঁচা পিঁয়াজ দিছোঁ আৰু অকণমান ভজা মানে ফ্ৰাই কৰি থৈছিলোঁ। তেনেকুৱা ফ্ৰাই কৰি দিলে পিঁয়াজখিনি পিটিকাখন খাই খুব ভাল লাগে। আপোনালোকে খাইছে নাই? খাই চাব, যদি নাই খোৱা এই ধৰণে খাই চাবচোন। আৰু দাইলৰ পিটিকা দি যে একদম বহুত বেছি ভাল লাগে। আপোনালোকে নাই খোৱা যদি কেতিয়াবা বনাই খাব। আজিলৈ আহোঁ, বাই।